মেইনলি মোৰ পাৰ্টনাৰটো চাই আছ নাই 70% ফিল্ডত ৰানিং কৰিবা। এখন হাতৰ এই 4টা আঙুলিত দুডালকৈ 8ডাল ৰবৰ, তাৰপৰা আৰু ইখন হাতৰ এপাক কম মাৰে। চ' তেনেকৈ ডিছকুৱালিফাই হৈ যায়। চ' এইবোৰ মানে সৰু সৰু মিষ্টেকবোৰ নকৰিবা। গুড মৰ্ণিং এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? আজি আকৌ কেইদিনমানৰ পাছত ৰানিং কৰিব আহিলোঁ। মানে ডেইলিত কৰি নাথাকিলে বহুত প্ৰব্লেম হয়। আজিকালি আগৰ নিচিনাকৈ কনচিষ্টেঞ্চিটো মেইনটেইন কৰা নহয়। চ' বহুত দিগদাৰ হয় অলপ। চ' অলপ দৌৰিলোঁ, অলপ খোজকাঢ়িছোঁ। চ' এই জেগাকণ, এইকণৰ পৰাই আমি আগৰ ৰানিং ষ্টাৰ্ট কৰোঁ। ইয়াৰ পৰা অলপ আগত আছে, তালৈকে আপোনাৰ পূৰা 2.56 কিলোমিটাৰ হয়। চ' যাম এতিয়া দৌৰি, দেখামগৈ তাত পৰা অলপ পাছত। এইটো ৰাস্তাত কিমান আপ ডাউন কৰিলোঁ এটা সময়ত, সেইবোৰৰ ভাষাৰে বুজাব নোৱাৰিম আৰু। সেইবোৰ নিজৰ মনতেই মানে মেমৰি হিচাপে ৰৈ আছে আৰু সেই জেগাকণৰ পৰা ইয়ালৈকে পূৰা 2.5 কিলোমিটাৰ আছে। চ' এই ৰাস্তাটোত মানে বহুত মেমৰিজ আছে আপ ডাউন কৰা। এয়া হয় নিমাতীৰ শিৱ মন্দিৰ, হৰ হৰ মহাদেৱ। ইয়ালৈকে আপোনাৰ নিমাতী গোধাদলঙৰ পৰা ইয়ালৈকে আপোনাৰ 2.5 কিলোমিটাৰ আছে। এইটো আমাৰ মানে পূৰা বাইকত জুখি থোৱা আছে। চ' ইয়াত যদি কোনোবাই দৌৰা, আজিকালিতো চবৰে বাইক আছে, গম পায়, নিজৰ নিজৰ সেইটো জুখি ল'ব পাৰে ডিষ্টেঞ্চটো। আজি ভিডিঅ'টো মেইনলি আপকামিং আছাম পুলিচৰ ৰিক্ৰুইটমেণ্ট আহি আছে, গম পাই চাই তোমালোকে, সেইসকলৰ কাৰণে। চ' তোমালোকে ৰানিং ষ্টাৰ্ট কৰিছা নাই, যিসকলে মানে আছাম পুলিচত জইন কৰিম বুলি ভাবিছা। আজিকালি বহুত কম্পিটিশ্যন হাই হৈ গৈছে, গম পাইছে তোমালোকে। কাৰণে কিছুমানে ৰিটেন এক্সাম দিও লাষ্টত মেৰিটত নাম অহা নাই, মাৰ্কছ কম। চ' কম্পিটিশ্যন বহুত হাই হৈ গৈছে। আমাৰ দিনত মানে 2022ৰ কথা কৈছোঁ, তেতিয়া আউট অফ 40 মানে ফিজিকেলত 30, 31, 32 বহুত হায়েষ্ট মাৰ্ক আৰু। বাট আজিকালি 30 একেবাৰে লৱেষ্ট মাৰ্ক হ'ল 30। চ' 30 চবেই পাব। লং জাম্পত এক্সিলেণ্ট মাৰিবই, 99% মাৰে এক্সিলেণ্ট আজিকালি। ৰানিং সোমাবই 30 পায়। চ' 30 পাই একো লাভ নহ'ব। মই ক'ব নালাগে, তোমালোকে গম পোৱাই। মানে মোৰ এক্সপিৰিয়েঞ্চখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' কৈছোঁ আৰু বহুত কম্পিটিশ্যন। আৰু তোমালোকে মেইনলি ৰোড ৰানিংটো মানে চুজ নকৰিবা, ফিল্ডত ৰানিং কৰিবা। কাৰণ যেতিয়া 3200 মিটাৰ তোমাৰ 16 পাক দৌৰিবলগীয়া হয় 200 মিটাৰ ট্ৰেকত, তেতিয়া গম পোৱা যায়। চ' ৰাস্তাটো ৰানিং কৰিবা, কথা নাই, কিন্তু 70% ফিল্ডত ৰানিং কৰিবা, তেতিয়া ইমপ্ৰুভ হ'ব। বিশেষকৈ আমাৰ যোৰহাটত, বেলেগত 400 মিটাৰ ট্ৰেক পায়। চ' অলপ ইজি হয়। যোৰহাটত 200 মিটাৰ ট্ৰেক। আমাৰ যোৰহাটৰ ৰিজাৰ্ভত ফিল্ডখন সৰু হয়, তাত 200 মিটাৰ ট্ৰেকেই দিব। তাত তোমাৰ 16 পাক দৌৰিবলগীয়া হয়। 16 পাক দৌৰোঁতে যি অৱস্থা হয়, 10 নম্বৰ পাকলৈকে তোমাৰ মনত থাকিব, তাৰপিছত ব্ৰেইনে কাম নকৰা হৈ যায়। চ' মই যেতিয়া দৌৰিছিলোঁ তেতিয়া ৰাবাৰ মাৰি লৈছিলোঁ, মানে এখন হাতৰ এই 4টা আঙুলিত দুডালকৈ 8ডাল ৰবৰ, তাৰপৰা আৰু ইখন হাতৰ সেই 4টা আঙুলিত দুডালকৈ 8ডাল ৰবৰ, মানে টোটেল 16ডাল। চ' এপাকত এডাল খুলি পেলাই থৈ যাওঁ। মানে মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছোঁ। কিছুমানে তোমাৰ শিলগুটি লয়, শিলগুটি পৰি যোৱা চান্স থাকে, কিন্তু ৰাবাৰ যোনটো সৰু ৰাবাৰটো আঙুলিত যদি মেৰিয়াই লোৱা হয়, সেইটো পৰা চান্সটো বহুত কম থাকে। চ' তেনেকৈ মই মানে লৈছিলোঁ আৰু মানে পাকটো জুখিবৰ কাৰণে।
বহুতৰ এনেকুৱা হৈছে 15 পাক দৌৰে, বহুত এক্সিডেণ্ট টাইমত থাকে, 15 পাক দৌৰি কমাই দিয়ে, লাষ্টত দেখে ৰিজাল্ট এপাক কম মাৰে, চ' তেনেকৈ ডিছকুৱালিফাই হৈ যায়। চ' এইবোৰ মানে সৰু সৰু মিষ্টেকবোৰ নকৰিবা। এয়া চাওক আহি গৈছে আমাৰ আপকামিং নাজাবান। চ' তোমালোকৰ আহা আৰু 9টা-10টালৈকে শুই থাকিলে নহ'ব, ৰাতিপুৱা উঠি ৰানিং কৰিব লাগিব, কষ্ট কৰিব লাগিব। এইকণ জেগা 2018 চনৰ পৰা 22 চনলৈ কেতিয়াও পাহৰিব নোৱাৰোঁ। সঁচাকৈ দেই, কিমান স্মৃতি জড়িত হৈ আছে এই জেগাকণত। মেইনলি মোৰ পাৰ্টনাৰটো চাই আছ নাই, যদি চাই আছো চা, আমাৰ জেগাটো গোটেই জংঘল হৈ গ'ল। এই জেগাকণৰ পৰাই আমাৰ মেইনলি এক্সাৰচাইজ কৰি মেলি লওঁ, মানে ফ্ৰী হেণ্ড কৰি লৈ ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ অলপ আগৰ পৰা। এই ৰাস্তাটোত মানে কিমান ক'ম আৰু বহুত মেমৰিজ।